নমস্কাৰ বন্ধুসকল টেক টক্স ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল অসম চৰকাৰৰ এনপিএছৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা এটি ভাল খবৰ আহিছে। আজি ভিডিঅ'টোত মই আপোনালোকৰ লগত সেই ভাল খবৰটোৰ বিষয়ে সবিশেষ আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে এনে ধৰণৰ অতি গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ নিয়মীয়াকৈ চাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেলটো বজাই দিব। আহক তেতিয়ালে আমি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল যোৱা অক্টোবৰ মাহৰ 5 তাৰিখে অসম চৰকাৰৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড ট্ৰেইনিং পাব্লিক গ্ৰিভান্স এণ্ড পেনশ্যন ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰীৰ অধ্যক্ষতাত এনপিএছ কৰ্মচাৰীসকলৰ ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি সম্পৰ্কত এখন সভা অনুষ্ঠিত হৈছিলে আৰু সেই 5 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা সভাখনৰ ইতিমধ্যে মাইনুটছ যোৱা 8 নৱেম্বৰ তাৰিখে প্ৰকাশ পাইছে আৰু সেই সভাখনত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে সেই সিদ্ধান্তসমূহ এই মাইনুটছখনত লিপিবদ্ধ হৈ আছে আৰু এই সভাখন অনুষ্ঠিত হৈ যোৱাৰ পিছত অসম চৰকাৰৰ এনপিএছৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ বাবে যি ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আছে সেই ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি লাভ কৰাৰ ক্ষেত্ৰত কৰ্মচাৰীসকলৰ বহুতো সমস্যা সমাধান হ'ব বুলি আশা কৰা হৈছে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত সেই সভাখনত অনুষ্ঠিত হৈ যোৱা সভাখনত কোনসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে সেই সিদ্ধান্তসমূহ মাইনুটছত প্ৰকাশ পোৱা অনুসৰি আপোনালোকৰ আগত অৱগত কৰিবৰ বাবে আগবাঢ়িছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। বন্ধুসকল যোৱা 5 অক্টোবৰ তাৰিখে অনুষ্ঠিত হৈ যোৱা সভাখনত উপস্থিত আছিলে অসম চৰকাৰৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড ট্ৰেইনিং পাব্লিক পেনশ্যন এণ্ড গ্ৰিভান্স ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী বি ডি তামুলী, এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড ট্ৰেইনিং পাব্লিক পেনশ্যন এণ্ড গ্ৰিভান্স ডিপাৰ্টমেণ্টৰ এডিশ্যনেল জইণ্ট ছেক্ৰেটাৰী জে গগৈ, ART এণ্ড PPG ডিপাৰ্টমেণ্টৰ জইণ্ট ছেক্ৰেটাৰী A শৰ্মা, ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰীৰ বলেন চন্দ্ৰ বড়ো, ART and PPG ডিপাৰ্টমেণ্টৰ সিনিয়ৰ ফাইনেন্সিয়েল এডভাইজৰ জে দাস, একাউণ্টছ এণ্ড ট্ৰেজাৰী ডিপাৰ্টমেণ্টৰ জইণ্ট ডাইৰেক্টৰ বিকাশ দাস, অল আছাম গভ এমপ্লয়িজ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট A হাজৰিকা, অল আছাম গভ NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী P হাজৰিকা, NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ ভাইচ প্ৰেছিডেণ্ট জ্যোতিষ গোস্বামী আৰু অল আছাম গভ NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী ধীৰাজ বৰা এই ব্যক্তিসকলৰ উপস্থিতিত সেই পৰ্যালোচনা সভাখন উপস্থিত হৈছিলে। সভাখনত কোনসমূহ কথা আলোচনা কৰা হৈছিলে ইয়াত বিতংভাৱে উল্লেখ কৰা হৈছে। ইয়াত আপোনালোকে দেখা পাইছে যে সভাৰ আৰম্ভণিতে ART and PPG ডিপাৰ্টমেণ্টৰ চেয়াৰমেনে উপস্থিত সকলোকে ওয়েলকাম জনায়। অসম চৰকাৰৰ এই বছৰৰ 1 ফেব্ৰুৱাৰী তাৰিখৰ যি অফিচ মেমৰেণ্ডাম আছিলে ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি সম্পৰ্কীয় সেই ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি সম্পৰ্কীয় অফিচ মেমৰেণ্ডাম অনুসৰি এমপিএছ এমপ্লয়ীসকলে Dcrg বেনিফিট লাভ কৰাৰ ক্ষেত্ৰত যিসমূহ সমস্যাৰ সন্মুখীন হৈ আহিছিলে সেই সমস্যাসমূহৰ বিষয়ে অল আছাম গভ NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্টে উপস্থিত সকলোকে অৱগত কৰে। যোৱা 1 ফেব্ৰুৱাৰী তাৰিখৰ অফিচ মেমৰেণ্ডাম অনুসৰি যিসকল এমপ্লয়ীয়ে ৰিটায়াৰমেণ্ট বা এক্সপায়াৰ হোৱাৰ পিছত ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি লাভ কৰিব লাগে সেই Dcrg বেনিফিট লাভ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত দেখা যায় যে বিভিন্ন জিলাৰ ট্ৰেজাৰী অফিচাৰ আৰু DDO সকলে এই Dcrg বিলত স্বাক্ষৰ কৰিবৰ বাবে বা বিল পাছ কৰিবৰ বাবে সংকোচ বোধ কৰিছিলে বা অপাৰগতা প্ৰকাশ কৰিছিলে। এই বিষয়ে অল আছাম গভ NPS এমপ্লয়িজ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্টে উপস্থিত চৰকাৰী পক্ষক এই বিষয়ে অৱগত কৰায় আৰু সেয়েহে দেখা গৈছিলে যে বিগত সময়ছোৱাত Dcrg প্ৰপ'জেলৰ সংখ্যা ৰিটায়াৰ্ড বা এক্সপায়াৰ্ড এমপ্লয়ীসকলৰ বিভিন্ন বিভাগৰ এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টসমূহত ইয়াৰ সংখ্যা বাঢ়ি গৈছিলে, পেণ্ডিং প্ৰপ'জেলৰ সংখ্যা বাঢ়ি গৈছিলে। লগতে NPS এছ'চিয়েশ্যনৰ প্ৰতিনিধিসকলে উপস্থিত চৰকাৰী বিষয়াবৰ্গক এই কথা অৱগত কৰে যে অসম চৰকাৰৰ আছাম ছাৰ্ভিচ পেঞ্চন ৰুলছ 1969ৰ ক্লজ 135 অনুসৰি Dcrg বেনিফিট লাভ কৰিবৰ বাবে কমেও 5 বছৰ চাকৰি কৰাটো প্ৰয়োজনীয় আৰু যিহেতু কমেও 5 বছৰ চাকৰি কৰিলেহে সেই কৰ্মচাৰীসকলে Dcrg বেনিফিট লাভ কৰিবলৈ সক্ষম হয়। সেয়েহে দেখা গৈছে প্ৰভিন্সিয়েল স্কুলসমূহৰ টিচিং আৰু নন টিচিং ষ্টাফসকলে এই Dcrg বেনিফিট লাভ কৰাৰ ক্ষেত্ৰত অসমৰ্থ হৈছে, অৰ্থাৎ তেওঁলোকে 5 বছৰ চাকৰি কাৰ্যকাল লাভ নকৰাৰ বাবে তেওঁলোকে Dcrg বেনিফিট লাভ কৰিব পৰা হোৱা নাই। সেয়েহে সন্থাৰ ফালৰ পৰা অৰ্থাৎ NPS এছ'চিয়েশ্যনৰ ফালৰ পৰা চৰকাৰক এই আহ্বান জনোৱা হৈছিলে যাতে এই বিশেষ এমপ্লয়ীসকলৰ বাবে বিশেষকৈ প্ৰভিন্সিয়েল স্কুলৰ টিচিং আৰু নন টিচিং ষ্টাফৰ বাবে এই যি 5 বছৰৰ মিনিমাম কোৱালিফাইং ছাৰ্ভিচ পিৰিয়ডৰ কথা আছে সেই মিনিমাম কোৱালিফাইং ছাৰ্ভিচ পিৰিয়ড ৰেহাই দিবৰ বাবে সন্থাৰ ফালৰ পৰা চৰকাৰী পক্ষক আহ্বান জনোৱা হৈছিলে আৰু শেষত বিশদ আলোচনাৰ অন্তত তলত দিয়া সিদ্ধান্ত দুটা গ্ৰহণ কৰা হয়।
প্ৰথম সিদ্ধান্ত গ্ৰহণ কৰা হয় যে ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰীয়ে ফাইনেন্স এষ্টাব্লিছমেণ্ট বি ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি সকলো জিলাৰ ট্ৰেজাৰী অফিচাৰসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিব যাতে যোৱা 1 ফেব্ৰুৱাৰী তাৰিখে যিখন অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছিলে সেই অফিচ মেমৰেণ্ডাম অনুসৰি যিসকল ৰিটায়াৰ্ড বা এক্সপায়াৰ্ড এমপ্লয়িয়ে Dcrg বেনিফিট পাবৰ বাবে যোগ্য সেই বেনিফিটসমূহ তেওঁলোকক নিৰ্দিষ্ট নিয়মৰ মাজেৰে যাতে প্ৰদান কৰা হয় তাৰ বাবে ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰী ফালৰ পৰা প্ৰতিখন জিলাৰ ট্ৰেজাৰী অফিচাৰসকললৈ পত্ৰ প্ৰেৰণ কৰা হ'ব আৰু এই ব্যৱস্থা গ্ৰহণ কৰিব ডাইৰেক্টৰ একাউণ্টছ এণ্ড ট্ৰেজাৰীয়ে পেনশ্যন এণ্ড পাব্লিক গ্ৰিভান্স ডিপাৰ্টমেণ্টে সকলো এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টৰ পৰা ৰিটায়াৰ্ড আৰু এক্সপায়াৰ্ড এমপ্লয়িসকলৰ Dcrg বেনিফিটৰ আপ টু ডেট ষ্টেটাছ অতি সোনকালে সংগ্ৰহ কৰিব গতিকে এই দুটা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় গতিকে আশা কৰা হৈছে যোৱা অক্টোবৰ মাহৰ 5 তাৰিখে যিখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈছিলে সেই পৰ্যালোচনা সভাখনত গ্ৰহণ কৰা এই সিদ্ধান্ত দুটাৰ অনুসৰি এতিয়াৰে পৰা বিশেষকৈ এনপিএছৰ কৰ্মচাৰীসকলে ৰিটায়াৰ বা এক্সপায়াৰ হোৱাৰ পিছত তেওঁলোকে যি ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি বা চমুকৈ Dcrg বেনিফিট লাভ কৰে সেই Dcrg বেনিফিট লাভ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহ'ব ইতিমধ্যে Dcrg বেনিফিট কি আৰু এই বেনিফিট কোনসকল এমপ্লয়ি লাভ কৰে কিমান লাভ কৰে কেনেদৰে লাভ কৰিব এই সকলোখিনি তথ্য ভালদৰে বিশ্লেষণ কৰি এটি ভিডিঅ' আমাৰ চেনেলত ইতিমধ্যে আপলোড কৰা আছে আপোনালোকে যদি এতিয়াও সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বুটামত গৈ সেই ভিডিঅ'টো চাব পাৰিব আৰু এই মাইনুটছখন প্ৰকাশ পাইছে যোৱা 8 নৱেম্বৰ তাৰিখে আৰু শেষত আপোনালোকে দেখা পাইছে অসম চৰকাৰৰ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ ট্ৰেইনিং পেনশ্যন এণ্ড পাব্লিক গ্ৰিভান্স ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ এণ্ড ছেক্ৰেটাৰী বি.ডি. তামুলী ডাঙৰীয়াই ইয়াতে স্বাক্ষৰ কৰিছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে Dcrg সম্পৰ্কীয় এটি ভাল খবৰ লাভ কৰিবলৈ সক্ষম হ'ল যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ